এয়া হৈছে ৰাম লক্ষ্মণ সীতা। শিৱ পূজা উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা। তোমাকে বিচাৰে জিগা জিগা মৰমে তোমাকে কাষতে বুকুৰে কলিজা মই নাজানো ঘুমতো তই তুমি 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 মোৰ তুমি 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 মোৰ। তো হেল্ল' গাইজ, বহুদিনৰ মূৰত আকৌ এটা নতুন ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। মানে অহাকালি শিৱৰাত্ৰি, মানে আমাৰ গাঁৱত বহুত ডাঙৰকৈ অনুষ্ঠান কৰা হয়, তিনিদিনীয়া কাৰ্যসূচী। মানে আজি মানে অলপ ডেক'ৰেশ্যনৰ কাম চলি আছে আমাৰ গাঁৱত, মানে শিৱ পূজা উপলক্ষে। মানে কিছুমান চেল্ফি পইণ্ট আৰু কিবা কানি এনেকৈ ডেক'ৰেশ্যন কৰা হৈ আছে। তো আপোনালোকক মই এতিয়া অলপ দেখুৱাম মানে কেনেকৈ কি কৰি আছে আমাৰ গাঁৱৰ ল'ৰাবিলাকে। ৰাহুল গুৱাহাটীত থকা আজিকালি ল'ৰা ছোৱালী হলি গৈছে একদম পূৰা। তো গাইজ বলক হওক, এই তামোলতে কাম কৰি আছে। এয়া আই লাভ দমদমা এয়া বনাই আছে আমাৰ গাঁৱৰ ল'ৰাসকলে। এইফালে সেইখন কৈলাশ পৰ্বত বনাই আছে, এইফালে কৈলাশ পৰ্বত বনাই আছে। এইবিলাক হৈছে বৰফৰ টুকুৰা। চাওক বানপানী আৰে বসিয়া চলি চুলি দিলা পাৰিছি ইয়াৰ 2 বছৰ পঢ়ি হলে মোৰ বিয়া কৰবাৰে 2 বছৰ হয়। ইয়াৰ 2 বছৰ পঢ়ি হল না মাকৰ লগত পিছে পিছে আইছি ধৰিবাও নদী আজিকালি বহুত প্ৰিয় দেই চলি। চুলৰ দাড়ি আমার লম্বা হবে, আমার লম্বা দাড়ি চুল দেখাই দেখবা চুল করে ভাত খাবা পাই তার দাড়ি লম্বা হয়ে গেছি। তোর দাড়ি বিধান মারিবে জিরো কি কুটার দাম বেশি মাইকি বিলাকে ছাতি দিব পারে না মন্দিৰত কুটার দাম বেশি নিলে মন্দির বয়স সেগুলো আমি খাতাকে কাটি কাটি ছাতি লাগে দিবে। প্রহ্লাদ যদি রাজ্যত থাকে রাজ্য বেশি দিন ডুবিয়ার বাকি নাই আর সর্বান্তে ধ্বংস হব নিষ্ঠা। এটা ভাল কথা কৈছা হই। সূতার দাম বাড়ছে বহু মানুষ সূতার কারণে গহায় ছাতি দিবে নরে সূতা কিনবে নালগে আর দেখো সূতার দাম বাড়ছে। গতিকে কেঁচি এখন আনা তার কাষত থৈ যাত্রী ছাতি লৈ তাৰে পাই গান ফাইনেলি গাইজ মই ৰেডি হৈ গ'লোঁ। এয়া চক ৰেডি হৈ গ'লোঁ, আমাৰ দেউতাও ৰেডি হৈ গ'ল। ফাইনেলি আমাৰ মনো ৰেডি হৈ গ'ল। মনো এইযোৰ ড্ৰেছৰ নাম কি? ড্ৰেছযোৰৰ নাম কি? কোচ ৰাজবংশী। আৰু এইটো আমাৰ বৌ। তো গাইজ ফাইনেলি মই ৰেডি হৈ গ'লোঁ। তো আজি লুকছটো অলপ বেলেগকৈ কেনে লাগছে কওক গাইজ। তো এতিয়া যাই আছোঁ পূজাৰ ফিল্ডলৈ। ফাইনেলি
সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। এয়া শিৱ পাৰ্বতী আৰু ইফালে ৰাম লক্ষ্মণ সীতা এয়া ৰেডি হৈ আছে। ৰাম লক্ষ্মণ সীতা এয়া চোন গাইজ কি ধুনীয়া লাগিছে। সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। এয়া চাওক গাইজ শিৱ পাৰ্বতী। ৰাম লক্ষ্মণ সীতা হাই দিয়া। গাইজ মানে নলবাৰীক যাই ফাৰ্ষ্ট এইটো কালাৰ মই পচন্দ কৰিছোঁ, ছেকেণ্ড মানে গাইজ কালি আমি দুটাই একেলগে খাইছোঁ। কালি মানে গাইজ মানে পুৰা গাজা ভাং পুৰা ভাজি খাইছোঁ পুৰা নিচা মানে এতিয়া ফাটাই নিচা।
গাইজ ফাইনেলি ৰাম লক্ষ্মণ আহি পেলাই বনবাসৰ পৰা ঘূৰি পেলা এইটো ৰাম অ' সীতা লক্ষ্মণ সৰু সৰু ল'ৰা ছোৱালীবিলাকে অকণমান ডান্স কৰিলে সুন্দৰ প্ৰতি বাউলি বাউলি তোমাতে যে প্রেমে সাদা বুঝারা তুমি 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 মগন তললে যাবেন নাকি আচ্ছা বুকুরে খলি যা মনা যায় ঘুমা তুই হাহিবি এরি যা ও জানো যা তুই মুরে যা মই তুক না পারে মই মরি যা Sira sira